শিৱসাগৰত উপস্থিত হয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। আৱৰ্ত ভৱনত শিক্ষামন্ত্ৰী ডক্টৰ পেগুৱে বিহু বিষয়ক লৈ মুখ খুলিলে। বিহু আৰু স্বদেশ অধ্যয়নৰ বিষয় কৰ্তন কৰা হোৱা নাই বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কয়, এই বিষয়ে শিক্ষা সংসদত চৰ্চাহে হৈছে, কিন্তু চৰকাৰে তেনে কোনো নিৰ্দেশনা উলিওৱা নাই বুলিহে কয়। বিষয়টোৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ বিশেষ আগ্ৰহ দেখা নাই বুলি উল্লেখ কৰি কয়, অসম চৰকাৰলৈ বিষয়টোৰ প্ৰস্তাৱ দিছে শিক্ষা সংসদে। বিষয়টো ৰূপত সজাবলৈ অসম চৰকাৰলৈ প্ৰস্তাৱ দিছে। আমাৰ জাতি সংস্কৃতি বুৰঞ্জী ভূগোলৰ সাম্যক জ্ঞান দিব পৰাকৈ সিদ্ধান্ত লোৱা হ'ব বুলি শিক্ষামন্ত্ৰীজনে কয়। যিবিলাক বিষয়ত ছাত্ৰ-ছাত্ৰীৰ লাভ হয়, নিয়োগৰ সম্ভাৱনা বাঢ়ে, সেইবিলাক বিষয় নতুন ৰূপত সজাবলৈ চৰ্চা কৰা হৈছে বুলি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে উল্লেখ কৰে। পৰিৱেশ্য কলা হিচাপে বিহুক অন্তৰ্ভুক্ত কৰি একাদশ শ্ৰেণীৰ পৰাই সজাই নিলে সুবিধা হ'ব। পাৰফৰ্মিং আৰ্টছৰ স্নাতকোত্তৰ ডিগ্ৰীলৈকে পঢ়াৰ ব্যৱস্থা আছে। লগতো আলোচনা কৰিম আৰু এতিয়া বিহু বাদ দিলে বুলি যিটো হৈছে প্ৰকৃতাৰ্থত শিক্ষা সংসদৰ তেওঁলোকৰ সভাত এইটো আলোচনা হৈছিলে যে বিহুৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ বিহু বিষয়টো ঐচ্ছিক হিচাপে লোৱাৰ ক্ষেত্ৰত যিমান আগ্ৰহ দেখিব লাগিছিল সিমানটো আগ্ৰহ দেখা হোৱা নাই। গতিকে ইয়াক ৰূপত সজাব পাৰি নেকি, তাৰ এটা তেওঁলোকে প্ৰস্তাৱ অসম চৰকাৰলৈ প্ৰেৰণ কৰিছে। এতিয়ালৈকে কোনো বিষয়টো চলি আছিল ইমান দিনে বা আছে, এনেকুৱা বহু ছাবজেক্ট আছে গোটেই অসমত মাত্ৰ এজন ছাত্ৰ সেই বিষয়টো। গতিকে এজন ছাত্ৰৰ কাৰণেও প্ৰশ্ন কাকত কাটিব লগা হয়, ক'ৰবাত 3জন ছাত্ৰ-ছাত্ৰী আছে। এতেকে এই বিষয়টোক লৈ কোনো অধিসূচনা বা কোনো শিক্ষা সংসদে কোনো নটিফিকেশ্যন দি ছাবজেক্টটো নাইকিয়া কৰি দিলে বা ড্ৰপ কৰি দিলে, এইটো এতিয়ালৈকে হোৱা নাই। তেওঁলোকে এখন মাইনুট ড্ৰ কৰি অসম চৰকাৰলৈ পঠাইছে আৰু অসম চৰকাৰে এই সংক্ৰান্তত খুব সোনকালে এটা সিদ্ধান্ত ল'ব। যি সিদ্ধান্তই লয় সেই সিদ্ধান্ত হ'ব যে অসমীয়া মানুহৰ, অসমৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ আমাৰ বুৰঞ্জী ইতিহাস, আমাৰ ভূগোল, আমাৰ কলা সংস্কৃতি, এইখিনিকো যাতে আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক তাৰ সম্যক জ্ঞান আমি দি যাব পাৰোঁ, তাৰ কাৰণে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিম। বিহু বাদ দিলে এই ধৰণৰ কোনো ঘটনা হোৱা নাই শিক্ষা সংসদত আৰু নহয়ও। শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাস আৰু জিনুল আহমেদৰ ৰিপৰ্ট, তৰংগ লাইভ।